সন্ধিয়া বন্ধু বান্ধৱীসকল, আজি এটা সেউজীয়া পৰিৱেশৰ মাজেৰে ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। পিছে আমি টাউনলৈহে ওলাইছোঁ। সেউজীয়া পৰিৱেশৰ মাজেদি গৈ গৈ হাই হুলস্থুলৰ মাজত পামগৈ। তাতে এতিয়া দেখিছেই নহয়, দুয়ো কাষে সেউজীয়া ৰঙে আৱৰি আছে। তেতিয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি বৰ ভাল লাগে, নহয়নে বাৰু? ওপৰৰ আকাশখনো দেখিবলৈ ইমান ধুনীয়া হৈ আছে। তাতে এতিয়া কৃষ্ণচূড়া ফুলাৰ সময়। তাতে আকৌ আমি দুজনী আহি ভাই বোৱাৰীজনী ঘৰ পালোহি। তাই আকৌ ধুনীয়াকৈ দুকাপ চাহ দিলে। মই গাখীৰ চাহ খাওঁ কাৰণে গাখীৰ চাহ আৰু তাইৰ কাৰণে লাল চাহ। তাই পিছে মাকৰ ঘৰত আছেহি। মোৰ পিছে স্কুল বন্ধৰ কাৰণে দুদিন থকাকৈ আহিছিলোঁ পেহীহঁতৰ ঘৰলৈ। তাৰপৰা তাইক লগ নাপালোঁ যিহেতু তাইক খবৰটো লৈ যাওঁ বুলি তাহাঁতৰ ঘৰলৈকে আহিলোঁ। তাই আমাক ধুনীয়াকৈ ভাত পানী খুৱাই পঠিয়াইছে। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'লে। তাই পিছে অতি সোনকালে ভাল খবৰ এটা আহি আছে, সেইবাবে তাইক লগ কৰি যাওঁ বুলি আহিলোঁ। স্কুল খোলাৰ লগে লগে আহিম বুলি ক'লেও আহিব নোৱাৰিম যিহেতু, সেইকাৰণে বন্ধতে দুদিন থকাকৈ আহিছোঁ যেতিয়া তাইৰ ওচৰতো সোমাই গৈছোঁ। ককা আইতাহঁতে শাওনৰ যি পৰিৱেশ তাকে উপভোগ কৰি আছে। আমিও অকণমান স্কুটিখন ৰখাই শাওনৰ সেউজীয়া পৰিৱেশটো অকণমান উপভোগ কৰি ল'লোঁ। তেওঁলোকে আকৌ আমি ৰখোৱাৰ লগে লগে ভাবিছে ইহঁতে কিয় স্কুটিখন ৰখাইছে, কিবা আকৌ প্ৰব্লেম হৈছে নেকি। তাৰপৰা ঘৰলৈ পেহীহঁতৰ ঘৰ পালোহি। তাৰপৰা ভাগিনজনীও আমাৰ লগতে আহিছিলে। তাৰপৰা তাই আকৌ ভণ্টিৰ লগত মিলি কাপোৰ কানি জপাত লাগি আছে। এই ক'ৰবালৈ গ'লে এনেকুৱা হয় যে কাপোৰখিনি আহি খচং মচংকৈ থৈ যোৱা হয়। মোৰ এনেকুৱা হয় যে কোনোবা দিন সময় পালে ভালকৈ জপা হয়। তাইও সেই তেনেকুৱাই হৈ আছিলে। দুইজনী মিলি কাপোৰ জাপি আছে।